আজি দোকান পৰা ষ্টাৰ্ট কৰিলোঁ। আজি ভিডিঅ'টো কথাটো কি হ'ল, মোৰ মানে কোনোবাই কৈছিলে ডেইলি ব্লগ দিবলৈ মোৰ অলপ অসুবিধা হয়। অসুবিধাটো কি, মোৰ দোকান এখন আছে সৰু সুৰা, এইখন দোকান এখন আছে সৰু সুৰা, মানে ঘৰৰ পৰা কমেও 2 কিলোমিটাৰ মান হ'ব। আৰুতো মানে কি ডেইলি ব্লগ দিবলৈ হ'লে কি হয়, দোকানটো খোলা থাকিব লাগিব, দোকানটো কোনোবা থাকিব লাগিব, ঘৰৰ মানুহ থাকিবলৈ কি হয়, অসুবিধা হয়। 2 কিলোমিটাৰ দূৰ, মাহঁতো আহিব নোৱাৰে। কেতিয়াবা পাপা থাকিলে, পাপা অফিচ এটা ওচৰতে অফিচ এটা আছে, অফিচতে পাপাই কাম কৰে। মানে যেতিয়া অফিচত পাপা থাকে, অফিচত কিবা কিবি কাম থাকিলেতো পাপা থাকিব নোৱাৰে, কেতিয়াবা কাম নাথাকিলে থাকি দিয়ে। কেতিয়াবা ওলাই যাব পাৰি অকণমান, কেতিয়াবা দুপৰীয়া ভাতো খাব নোৱাৰো। আজিতো তেতিয়া কেইটা বাজিলে, 3:50 দুপৰীয়া ভাত এতিয়ালৈকে খোৱাই নাই। মানে কি আজিতো নহ'বই চাগে খোৱা, আজি শনিবাৰ, তাকে অফিচো বন্ধ, ঘৰত কিবা কিবি কাম লাগি আছে। গোঁসাই ঘৰ এটা বনাই আছে, তাতে কাম লাগি আছে। তাকে আজিতো ভোকটো লাগিছে অলপ, মানে ৰাতিপুৱা অলপ সোনকালে ভাতটো খাই দিলোঁ, সেইকাৰণে চাগে ভোক লাগিছে। দোকানতে তাকে চাই ফুৰিছোঁ, কি খাওঁ কি নাখাওঁ, কিবা এটা খাই কৰি ভোক চোক মাৰি থ'ব লাগিব। আৰু কাইলৈ গৈ আছোঁ মই বোকাখাট, আৰু লগতে কাইলৈ আমাৰ বিহু খানা আছে। তাকে মোৰ এতিয়া মানে বিহু খানাটো লছেই হ'ব যেনে পাওঁ। আপোনালোকক বাৰু বিহুটো দেখুৱাব নোৱাৰিলেও, বিহু নচাটো, বিহু খানাটোকে দেখুৱাবলৈ চেষ্টা কৰিম। বিহুত মানে কি হ'ল, মোবাইল চোবাইল লৈ নুফুৰিলোঁ। ৰাতিপুৱা গৰু বিহুৰ দিনাখন ৰাতিপুৱা ভিডিঅ' এটা আপলোড কৰিছোঁ। তাৰপৰা আমাৰ 3 তাৰিখে মৃত্যুঞ্জয় মন্দিৰ যোৱা ভিডিঅ' এটা আপলোড কৰিছোঁ। আৰুতো মাজত ভিডিঅ' নবনালোৱে মই। এতিয়াৰ পৰা বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে, যিকোনো কামতে আপোনালোকৰ কাৰণে বনাবলৈ চেষ্টা কৰিম। নতুনকৈ চেনেলটো খুলিছোঁ, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো দবাই দিব। আপোনালোকৰ কি মোৰ ভাগত যেতিয়া নতুন ভিডিঅ' দিওঁ, আপোনালোকে চবতছে সোনকালে পাব মানে। আৰু কি কাইলৈ বোকাখাট গৈ আছোঁ, আৰু ইয়াৰ পৰা মানে অকণমান আমাৰ বোকাখাট 75 কিলোমিটাৰমান হ'ব। আপ ডাউনটো 150 মান হৈ যাব। আপ ডাউন 150 মান হ'লে কি হয়, এতিয়া মই পামহি নে নেপামহি সেইটোৱে কনফিউজ হৈ আছোঁ, যে মই খানাটো খাবলৈ পামহি নে নাপাম। নেপালেতো মোৰ বম লছ ভাই। এনেই এইকেইদিন কষ্ট কৰিলোঁ বিহুত ধাম ৰাতি 3টা-2টা বজালৈকে, এতিয়াতো খানাটো খাবলৈ নাপালে মোৰ কিমান দুখ লাগিব যে। পাবহি লাগে গধূলি, কি হয় মানে তাত আমাৰ ঘৰৰ মানুহ আছে বোকাখাটত। বোকাখাটত যদি ঘৰৰ মানুহ আছে, ঘৰৰ মানুহ গ'লে যদি মই ফুৰিবলৈ যাওঁ নহয়, তেতিয়াতো ভাই নাপাওঁ। বোকাখাটত মানে দাদাৰ কাইলৈ এক্সাম মানে কি কাম এটা আছে, এক্সাম এটা আছে। আৰু যদি কি এক্সাম, কেনেকুৱা এক্সাম, ক'ত হ'ব এক্সামটো, আপোনালোকে যদি জানিব বিচাৰে নহয়, তেতিয়া কাইলৈ ভিডিঅ'টো চাব। কাইলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাম। বাকী কাইলৈ যদি মই বোকাখাটত যদি ঘৰৰ মানুহবোৰলৈ ফুৰিবলৈ যাওঁ, তেতিয়া ঘৰৰ মানুহবোৰৰ ঘৰত ভিডিঅ' বনাম, তাত দেখুৱাম কি কৰোঁ, কি খালোঁ, কি কৰিলোঁ। নহ'লে খানা ভিডিঅ' চাবলৈ পাব, অলপ খানা ভিডিঅ' কিবা এটা দেখুৱাম আৰু মানে। গতিকে তাকে নে কি আৰু গধূলি গৈ কি কৰোঁ ঘৰত, আগাল পাগাল সেইবোৰকে চাব। আজি ভিডিঅ'টো সিমানতে সামৰি দিম নেকি। ঘৰলৈ গৈ লওঁ, ঘৰত আৰু কি খাওঁ, কি বওঁ গধূলিলৈকে, আৰু তাৰপৰা শুই থাকিম আৰু। আজি ভিডিঅ'টো ইমানতে খতম কৰি দিম, মানে ঘৰলৈ গৈ ভাত চাত খাই খতম কৰি দিম। আৰু কাইলৈ ৰাতিপুৱাই যাব লাগিব চাগে, ৰিপৰ্টিং টাইম 8টা মানত আছে দাদাভাগৰ। কমেও ইয়াৰ পৰাতো 6টা মানতে যাব লাগিব চাগে। 6টা বজাত উঠিবলৈ অকণমান কষ্ট পাওঁ। এতিয়া উঠিব লাগিব, উঠি গা পা ধুই যাব লাগিব। সোনকালে উঠিব মই ভিডিঅ'টো বনাম আপোনালোকৰ কাৰণে, এইটোৱে আৰু নেকি। আৰু ঘৰলৈ গৈ লওঁ, ডাইৰেক্ট ঘৰত লগ পাম। এতিয়া হ'ব ইমানতে, দোকানৰ পৰা ডাইৰেক্ট ঘৰতহে লগ পাম নেকি। দোকানটো বন্ধ কৰি দিওঁ আৰু নেকি। দোকান বন্ধ কৰিবলৈ লৈছোঁ। হেলমেটটো মেইন, কাইলৈ ৰাতিপুৱা যাব লাগিব। হেলমেটটো মেইন, মানে হেলমেটটো মেইন। দোকানটো বন্ধ কৰি দিওঁ আৰু এই চাবিটো খোল খালে। এইটো চাৰ্জাৰ মেইন ন, চাৰ্জাৰ ৱাইফাই লাগিবই। এইখন ভৰাব লাগে,
এইখন ভৰা জল্দি ভৰা হৈ গ'ল। আৰু আছে কি কিবা ল'বলৈ আছিলে কি নাই, কমপ্লিট হৈ গ'ল। বন্ধ কৰিলোঁ, ছাটা এখন পেলাই দিওঁ আৰু হৈ গ'ল। তলাটো মাৰি লওঁ, তাৰপৰা আৰু এটা আছে মাৰি লওঁ ফটাফট। লাইটটো ভৰাবলৈ থাকি গ'ল, মানে এইটো লাইটটো মানে কিমানবাৰ যে চুৰ কৰিছে এই লাইটটো। হ'ব, এইটো ক'ৰবাত থৈ যাব লাগিব এতিয়া। চাটাৰটো মাৰিলোৱে, বাজিলে 7:55। মই যাব লাগে ঘৰ। চাবিটো অন কৰোঁ আৰু চলোঁ। মই যাব লাগে ঘৰ, এতিয়া গৈ লওঁ, ডাইৰেক্ট আপোনালোকক ঘৰতহে লগ পামগৈ আৰু। মন কৰি গ'ল, এই মানুহ এঘৰৰ পৰা মানে চব্জি লৈ আহিছোঁ, অককৈ লৈ লওঁ, এই ঘৰৰ পৰা অককৈ লৈ লওঁ। এইটো চাবিটো লগাই থৈ যাওঁ, ৰাতি কথা নাই, চিগনেলটো দি থৈ যাওঁ, চব্জিটো লৈ লওঁগৈ। চব্জি লৈ ল'লোঁ, মানে গাঁৱত ল'লে অলপ কম পৰে, সেইকাৰণে ইয়াতে গাঁৱতে লৈ ল'লোঁ অলপ চব্জিটো। এতিয়া বিন্দাছ ঘৰত, টেনশ্যন নাই দুদিনমানৰ কাৰণে। কি হয় মানে যদি মই গাঁৱত লওঁ নহয় চব্জিটো, তেতিয়া হয় হেৰি মানে কি কমত পায় আৰু মালটো ভাল পায়, মানে ফ্ৰেছ মাল পায়। টাউনৰ নিচিনা নহয়, টাউনততো দামো বেছি ভৰিব লাগে আৰু পকেটৰ সমান লগত, আৰু আপোনাৰ কি কয় দামো বেছি ভৰে আৰু ফ্ৰেছ মাল নাপায়। আপোনাৰ কিমান দিনৰ মাল, এতিয়া বিন্দাছ ফ্ৰেছ মাল খামগৈ, ন' টেনশ্যন আৰু ধুনীয়াকৈ। এতিয়া মই ওলাইছিলোঁ দোকানৰ পৰা 7:55, এতিয়া 8:08 হৈ গ'ল। ওচৰতে আছিলে মানুহঘৰ, সেইকণতে 7:08 হৈ গ'ল। উপায় নাই, যাওঁ, গৈ থাকোঁ বিন্দাছ লাহে লাহে, ব'লক। এতিয়া বিন্দাছ ফ্ৰেছ হৈ ঘৰ পাই গ'লোহি বাৰু। এয়া একদম মাংস বনাই আছে মায়ে, ৰাজহাঁহ মাংস বনাই আছে বুলি কৈছে, চাওঁচোন কেনেকুৱা হৈছে। বিন্দাছ উতলি আছে, পূৰা দিম এতিয়া আজি আৰু ৰাজহাঁহ মাংসই পূৰা দিম। ফ্ৰেছ হৈয়ে ল'লোঁ ধুনীয়াকৈ, তাৰপৰা ভিডিঅ'টো কণ্টিনিউ কৰি দিওঁ বোলো, অকণমানহে আছে, এইডোখৰতেতো ফিনিছ কৰিম। ভাত চাত খাই ধুনীয়াকৈ ৰেডি হৈ ইয়াতে ভিডিঅ'টো ফিনিছ কৰি দিওঁ আৰু নে কি। কাইলৈ ৰাতিপুৱা ওলাই যাব লাগিবতো সোনকালে, 5:30মানতে। এতিয়া